me in the eyes, and I keep you in my heart. Hello everyone, welcome back to my YouTube channel. মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি মই আৰু মোৰ লগৰ এটা গৈ আছো ইয়া কলেজলৈ। হৌজনী দেখিছেনে? হৌজনী মোৰ লগৰ কিন্তু দেই। আৰু চাওক আপোনালোকে ইয়া হৈছে আমাৰ মনোজ ভাই। মনোজ ভাইৰ লগতে মই সদায় অহা যোৱা কৰোঁ কলেজলৈ। আৰু ইয়া আমি আহি পাই গ'লোহি আমাৰ মৰমৰ কলেজখন আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়। একদম পুৰা সোমাই একদম ইয়া দেখিব আনন্দৰাম ঢেকিয়াল ফুকনৰ এটা প্ৰতিমূৰ্তি। একদম বৰ ধুনীয়া লাগে আৰু এইখিনি জায়গা দেখি। কলেজ গৈ পাই প্ৰথমটো ক্লাছৰ কাৰণে আমি বহিলোগে। যেহেতু HSৰ এক্সাম চলি আছে আৰু আমাৰ কলেজতো চেণ্টাৰ পৰিছে, সেইকাৰণে ষ্টুডেণ্টটো কম আৰু ক্লাছবোৰ ৰেগুলাৰ হোৱা নাছিলে। ছাৰ আহিবলৈ অলপ টাইম বাকী আছিলে, সেইকাৰণে পূৰা লেকচাৰ মাৰিলোঁ আৰু পিছতে আমাৰ আহি গ'ল ছাৰ আৰু মই মনে মনেহে ভিডিঅ'টো লৈছোঁ আৰু দেই গাইজ আপোনালোকৰ কাৰণে। টো ক্লাছ ধুনীয়াকৈ কৰি মেলি আমি আহিলোঁ অকণমান বাহিৰলৈ আৰু বাহিৰৰ পৰিৱেশটো চাওক না গাইজ, একদম মানে ফুলখিনি যে দেখিলেই মানে আৰু কোনো ফটো নুঠাকে মানে নাযায় আৰু মই ইমান দিনৰ মূৰত গৈছোঁ একদম কলেজতে পূৰা ফটো চটো উঠিলোঁ। আৰু এয়া ফুল দেখাৰ পিছত এই ফুলখিনি দেখাৰ পিছত বাৰু কোনেনো ফটো নুঠাকৈ নাহিব বাৰু। আৰু মই লগৰজনীক ক'লোঁ একদম বোলো ফটো ভিডিঅ' ধুনীয়াকৈ কৰি দে। তাৰপিছত আমি গ'লোঁ ইয়াত ছেকেণ্ডটো ক্লাছ কৰিবৰ কাৰণে, মই আৰু মোৰ লগৰজনী এইজনী আৰু একদম মোক ধুনীয়াকৈ ভিডিঅ' চিডিঅ' কৰি দিয়ে আৰু ধুনীয়াকৈ। তাৰপিছতে আমি গ'লোঁ আমাৰ ডিপাৰ্টমেণ্টত, আছামিজ ডিপাৰ্টমেণ্টত। আৰু ছেকেণ্ড ক্লাছত গৈ বহিলোঁ আৰু ছাৰ আহিবলৈ অলপ টাইম বাকী আছিলে আৰু আকৌ আমি লেকচাৰ মৰাতে লাগিলোঁ পূৰা। আৰু ক্লাছ কৰি মেলি পূৰা ভোক লাগি গ'ল আৰু মই আৰু মোৰ লগৰজনী খাবলৈ আহিলোঁ। তাই ক'লে কি তইতো ভিডিঅ' বনাই আছ, সেইকাৰণে তোৰ খোৱাটো অকণমান ভিডিঅ' কৰি দিওঁ আৰু মই বোলো দে কৰ আৰু সেইখিনিও এড কৰি দিম। তাৰপিছত আকৌ আমি ভাগৰে জোগৰে গ'লোঁ আকৌ 3 নম্বৰ ক্লাছ কৰিবৰ কাৰণে। ধুনীয়াকৈ ক্লাছ কৰি শেষ কৰি মেলি আকৌ আমি গ'লোঁ ডিপাৰ্টমেণ্টত। পাচে পত্ৰিকাৰ কাম চলি আছিলে অলপমান, বোলো তাকে চাই আহোঁগৈ আৰু তাৰপিছতে আহি গ'লোঁ ঘৰ। আৰু এটা ক্লাছ অৱশ্যে আছিলে আৰু ইমান ভাগৰ লাগিলে সেইকাৰণে নকৰিলোঁ, গুচি আহিলোঁ আৰু আহি আমাৰ গাঁৱে পালোঁহি। আৰু এই মন্দিৰ ভাগ দেখিছেনে? বাৰগয়া মন্দিৰ বুলি কয়, আপোনালোকক মই ভালকৈ ভিডিঅ' কৰি দেখুৱাম বাৰু। আৰু এতিয়া আমি ঘৰলৈ গৈ